बि जाबाय बिटिआर गाहाय प्रमद बर' बिथांनि नखर बियाबनि दोंसे लामा। तामुलपुर घग्रापार लामानि गाज्रि थासारिया सहायनो हायै खालामदों रायजोफोरखौ। तामुलपुर जिल्ला सिंनि तामुलपुर घग्रापार फोनांजाबनाय 7 किल'मिटारसो लामाया जोबोद गाज्रि थासारियाव दङ। बिटिआर गाहाय प्रमद बर'नि नखर बियाबनि बे लामाया लामा नङै फुख्रि बायदिसो जानानै दङ। गहाय कमल आलिनिफ्राय तामुलपुरसिम थांनाय बे लामाजों सानफ्रोमबो फरायसालिमानि गोबां फरायसाफोरजों लोगोसे जौ सुबुङा थांलाय फैलाय खालामो। बे लामाखौ फोसाबैनि जाउनाव गोबां जेंनायाव गोग्लैनांदों रायजोफोरा। लामाखौ बानायफिननो थाखाय बिटिआरनि गाहाय प्रमद बर' आरो एमएलए जलेन दैमारिखौ खावलायदों जायगानि रायजोफोरा। तामुलपुर घग्रापार সংযোগী এইটো এটা গুৰুত্বপূৰ্ণ পথ। অতিকৈ আমি লজ্জিত যে বিটিচিৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ গৃহ সমষ্টি তামুলপুৰ আৰু তেখেতৰ গৃহৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত অৱস্থিত এই পথটি তেখেতে পৰিৱৰ্তন শ্লোগান দি বিটিচিৰ ক্ষমতা দখল কৰিলে। তেখেতে এই অঞ্চলত আহি তেখেতে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, হাগ্ৰামাৰ মহিলা ডাঙৰীয়াৰ যি দুৰ্নীতিৰ কথা কৈছিল, হাগ্ৰামাৰ মহিলা ডাঙৰীয়া ব্যৰ্থ বুলি তেখেতে সমালোচনা কৰিছিল আৰু তেখেতে পৰিৱৰ্তনৰ শ্লোগান দি বিটিচিৰ ক্ষমতা দখল কৰিলে। আজি এবছৰ পৰ্যন্ত হৈ গ'ল। আমি এই অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে নিৰ্বাচনৰ সময়ত বক্তব্য আগবঢ়াইছিল যে তেখেতে পৰিৱৰ্তনৰ শ্লোগানেৰে এই অঞ্চলক এটা জাকত জিলিকা অঞ্চল হিচাপে তেখেতে এই অঞ্চলত বা বিটিচি অঞ্চলত তেখেতে এটা প্ৰতিষ্ঠা কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি আজি অসাত প্ৰতিনিধিত হ'ল। আপোনালোকে যদি দেখিছে এই পথছোৱাৰে আজি মানে ছাত্ৰ ছাত্ৰীসকল বা এই অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগিবলগীয়া হৈছে। এই অঞ্চলৰে এখন যদি এম্বুলেঞ্চ আহিব লগা হয় তেতিয়াহ'লে এশবাৰ ভাবিবলগীয়া হয়। প্ৰমোদ বড়ো ডাঙৰীয়াই যে মিছা প্ৰতিশ্ৰুতিৰে যে তেখেতে ক্ষমতা দখল কৰিলে এয়া এটা জ্বলন্ত উদাহৰণ। আমি প্ৰমোদ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। আপুনি হাগ্ৰামাৰ মহিলা ডাঙৰীয়াক তীব্ৰভাৱে মানে গৰিহণা দিছিল যে হাগ্ৰামাৰ মহিলা ডাঙৰীয়াই এই অঞ্চলৰ বিটিচি অঞ্চলৰ যি পেকেজসমূহ তেখেতে লুটিপুৰি খোৱা বুলি আপুনি অভিযোগ উত্থাপন কৰিছিল। কিন্তু আপুনি আজি এবছৰ ধৰি এই তামুলপুৰ ঘগ্ৰাপাৰ সংযোগী পথছোৱাত আপুনি এবাৰো চকু নিদিলে। গতিকে আমি তামুলপুৰ অঞ্চলৰ এই ৰাইজ হিচাপে বা ছাত্ৰ সন্থা হিচাপে আমি প্ৰমোদ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ। আপুনি যদি সৎ সাহস আছে বিটিচি হাগ্ৰামাৰ মহিলা ডাঙৰীয়াক আপুনি মানে প্ৰত্যাহ্বান জনাইছিল, আমি আপোনাৰ ছাত্ৰ সন্থা বা এই অঞ্চলৰ ৰাইজে প্ৰত্যাহ্বান জনাইছোঁ। আপুনি যদি কোনো ধৰণৰ দুৰ্নীতি কৰা নাই তেতিয়াহ'লে অতি শীঘ্ৰে এই পথছোৱা আপুনি মানে মেৰামতি কৰক বা সম্প্ৰসাৰণ কৰিবৰ বাবে আমি দাবী উত্থাপন কৰিম। এইটো তামুলপুৰ ঘগ্ৰাচকলৈ যিটো মানে PWD ৰোড আছে, এই ৰোডটো ঘগ্ৰাপাৰৰ পৰা আলিয়া মানে গড়কমলা চক বুলি ৰিপেয়াৰিং হৈ থাকে, নতুনকৈ বনালে। কিন্তু গড়কমলা চকৰ পৰা ঘগ্ৰা চকলৈ এই পথছোৱা একেবাৰে জৰাজীৰ্ণ অৱস্থা। ইয়াত বহুত ছাত্ৰ ছাত্ৰী ৰোগীয়া মানুহ অহা যোৱা কৰাত যথেষ্ট অসুবিধা হৈছে। ইয়াৰ কাৰণে আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগো কৰা হৈছে, কিন্তু এতিয়ালৈকে একো তেনেকুৱা ফল পোৱা নাই। আমি আশা কৰিছোঁ অতি শীঘ্ৰেই এই পথছোৱা মেৰামতি কৰি আমাৰ ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।